ইয়াত জালি ৰখা হয় আৰু জালি ৰখাৰ লগে লগে মানে কি হ'ল এতিয়া আৰু গোটেই 10-15 মিনিট মানে বান্ধি যাব। 5 মিনিট মানে আকৌ 3 মানতে সম্পূৰ্ণ হৈ যাব। তাৰপিছত আকৌ 15 দিন মান ৰাখিলে মানে এইটো জালিটো ভাঙিব পৰা হয়। তাৰপিছত আকৌ হেৰি কাটি মানে সূতা কটাই কৰিব পৰা হয়, সূতা কৰিব পৰা হয়। আৰু মানে ইয়াতে চব এনেকৈ পকা মুগাটো আনি ইয়াতে জালি বান্ধিবলগীয়া হয়, ইয়াতে বনাওঁ মানে। আকৌ পাত কাটিবলগীয়া হয়, পাত তেনেকৈ শুকাব লগা হয় ৰ'দত। এই পাতটো সেই গছৰ এই গছ নহয়, আকৌ আজা গছ লাগিব, শিঙৰি গছ হৈ যায়। শুকাব লাগে মানে আজাৰ গছৰ পাত আৰু শিঙৰি পাত ৰাতিপুৱা কাটিলে মানে আকৌ ৰ'দত শুকাই কিনি আকৌ জালি বনাব লগা হয়। জালি বনাই পিনি এনেকৈ আকৌ ৰ'দত জেকাব লাগে, তেতিয়া মানে আকৌ কেঁচা হ'লে বাঁহটো নেবান্ধিব। সেইকাৰণে মানে শুকান কৰি ইয়াত ৰাখিব লাগে। কিমান দিন ৰাখে এনেকৈ কৰি? এতিয়া মানে ধৰি লওক 10 দিন মান হৈ যায়। আকৌ এইটো ভাঙিব লগা হয়। তেতিয়া আকৌ আপোনাৰ ধৰক সেইটো 10-12 দিনৰ পিছত সেইটো ইয়াত এৰুৱাই তাত হৈ যাব। এতিয়া মানে আকৌ ইয়াৰ পৰা আকৌ তাৰমানে কি সঁচৰ কাৰণে আকৌ ৰাখিব লগা হয়, মানে বাচি বাচি মাইকী মতা অলপ মানে বাচি বাচি ৰাখিব লগা হয়। ইয়াতে আমি চিনিব পৰা যায় নহয়, ইয়াতে মানে মতা মাইকী ইয়াতে ধৰিব পৰা যাব। বাঁহটোতো ধৰিব পৰা যায়, মানে কিছুমান চকুৱাটো হ'লে সৰু হয় আৰু চকৰিটো হ'লে মানে অলপ বাঁহটো ডাঙৰ হয়। সেইটো কাৰণে মানে ইয়াতে ধৰিব পৰা যায়। কিছুমানে ধৰিব পৰা নাযায়, মানে তাৰ মাজতে মানে চকুৱা সমানো ওলায়, কিছুমান চকুৱা সমানো কাটে মানে। তাৰপিছত আকৌ সেই খৰিকাত লগোৱা হয়, কণী পায়, আকৌ কণী পাই আকৌ পলু হৈ আকৌ সেই গছত লগোৱা হয়। এতিয়া হৈছেনে আৰু? এতিয়া হোৱা নাই, এতিয়া মানে কি হ'ল আপোনাৰ 2-3 দিন হৈছে। 2-3 দিন হোৱালৈকে এতিয়া মানে হোৱা নাই। বাঁহ বান্ধালৈকে 10 দিন মান ৰাখি পিনে আকৌ এইটো কাটিব লগা 5-6 দিনত আপোনাৰ এইটো সম্পূৰ্ণ হৈ যায়। তেতিয়া আকৌ লেটা হৈ যায়। লেটা মানে আকৌ তেওঁলোকে আকৌ নিজৰ হেৰিত আকৌ হেৰি কৰিব। এইবিলাক খৰিকা নাই তাত চাইছিলোঁ, বাকী চব উঠালে খালি পোহাটো